এই ঠাণ্ডা ঠাণ্ডা নাই কি জানি আমি এতিয়া উপস্থিত হয় ছাৰ চহৰেন কেমেৰা দিব না 25 পইচা ভালে মোৰ যদি ভাল মাষ্টৰে চাই কিবাকে পাছ কৰিব পাৰা আশা এটা আছে হোৱাট ইজ ইয়ৰ নেম পাকিস্তান দেখছিল মোৰ 2 বছৰৰ পইচাটো পালো মই এলাকাত দি এটা দেৰ পৰা যা ও যাম নিজে নিজে যাম মই টিউশ্যন এটা আছে ৰ'ব আও মাষ্টাৰ পাব দেখো হাও বহু থাকাতে আপুনি এলা হাই দিব লগা হৈছে বইৰে নাই ৰবা ওই মাকতে সাইড কি মাল যাবার আই নাই মানে ইয়াৰ পৰীক্ষাৰ খবৰ ল'ম বুলি আহিলো একেদিন সময় বনাই কেনেকুৱা হৈছে পৰীক্ষা কি তো ভাল বুলি কৈছি তা কি বা কৈছি হে জানে সিটো জবাৰো ভাল বুলি কৈছে তাক মাতকচোন একবাৰ মই অলপ পেপাৰখন চাম ও হিও নাই ৰব এই লগত তা পেপাৰ ৰচনা কৰিব গৈছি মাতৰ মই ফোন কৰো ৰব আপছো আপ লাগিছো মোৰ লগত যে বহিয়ে ছয় নিকা বা চুলি যি ধুনীয়া ঘৰ আমাৰ লগতে টিউচন কৰিছিল তাই মস্ত বা কিবা চানচিলিক চেম্পু ঘূৰে নেকি যি বঢ়িয়া ঘৰ নলে থাকে আৰু সদায় গা ধুৱে তাই সদায় ধুৱে বোলে বাইবা কাম কৰি আমাৰ তাতে তাই ঠাণ্ডা ঠাণ্ডা নাই কি জানি আমাৰ বাইপে ফোন মাৰছি ফোন মাৰছি হেল্ল' আৰুতে এই মাষ্টৰ আজি মাষ্টৰ আহিলে এই ৰখি আছে তোক দে তই পৰীক্ষাৰ খবৰ ল'বা আহিছি কি সদায় সদায় আহে নেকি নে মৰিবা আহিছি তা মই কি কম দে ৰখি আছে তাৰপিছতে মই যাই থাকা বুলি কওঁ ভালকান দে নেগলি নহয় নেকি আহিছা না ক'ত আছা তই মই এতিয়া এহাৰ লগতে চলিকেইটাৰ লগত আছো ৰক কি কৰি আছা এ? পেপাৰ আলোচনা কৰি আছো এই এটা আছে মাত্ৰ দে ভালকান দে ৰখি আছে হা ৰখি আছে গেছো দে মই সদায় 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 মৰিবা আহে টিউশ্যন মাষ্টৰ সমান সমান ভাত লাগিব মই লয়ে নাই ৰঘু খালা নাছিলো সমান সমান লাগিব মই এতিয়া যাং দুটাই মাতছি না বাইপাকে মাতিলে মস্ত হৈ কৰে নেকি সেয়েতো দাউৰিয়ে থাকে দেখোন চাউৰিয়ে থাকে মাষ্টৰ ৰখি আছে সৰু সৰু মেঘালে ঘৰতে চাচুটাৰ পোষ্ট চাচুটাৰ পুষ্কাৰা চাৰে চিৰবই স্যার লোকে চাই কিয় মই নামটো নহয় মই পৰীক্ষাৰ খবৰ ল'ব আহিছোঁ স্যার গুড মৰ্ণিং মৰ্নিং স্যার মৰ্নিং তোক চাল্লা মই গুড মৰ্ণিং আৰু আফটাৰনুনটো শিকাব পাৰিলোঁ যেতিয়া সূৰ্য উদয় হয় তেতিয়া মৰ্ণিং ৰাতিপুৱা অঁ, ছাৰ। যেতিয়া মাৰা যায় তেতিয়া ইভিনিং স্যার অঁ সূৰ্যটো যদি পৰ্বত হৈ থাকে তেতিয়া গুড মৰ্নিং আৰু উমেজাৰ হৈ গেলি গুড আফটাৰনুন স্যার সেনাই দে তোর মই গরুটো লাগি উড়ব দুটাই মই গৰুটো লাগ দিছোঁ এটা দিছে না পিঠিয়া বহি দিছোঁ কি যে হব তোর গো পৰীক্ষা কেনে হৈছে পৰীক্ষা সহজে হৈছে স্যার ৰিক্সা গতাই গোটাই লেখা নাই স্যার সহজ হৈছে যদি গতাই কিয় লেখা নাই স্যার ছয়নিকাই সহজ আহা বুলি কৈছি না সেইকাৰণে মই আপোনাক সহজ আহা বুলি ক'লোঁ আৰু ছয়নিকাই মোক 1 নম্বৰী কেইটাহে দেখিছে বাকী নেদেখিলাকে মোক হয় নেকি যা 1 নম্বৰী কেইটাই চাম যাচোন পেপাৰখন লৈ আহ আচ্ছা পেপাৰ অঁ দোকানে আছে বাকী কেইখন নাই চি ঘৰত ভাল না তই দে কোনখন আছে বহি লওঁ সুধি দে তোক 1 নম্বৰী কেইটাই সুধিলচোন 1 নম্বৰী কেইটা লিখিছোঁ স্যার অঁ মই সুধিলোঁ শিখৰ স্যার এইবাৰ মই না খাবাৰে নহ'ল অঁ স্যার দকচোন মই দিম দে পৰীক্ষা দিনা কাৰা নষ্ট কৰিছে অঁ খাবাই নিদিয়া খাব নিদিলা এতিয়া নালাগে পৰীক্ষা সেইকাৰণে মাষ্টৰ লাগিব কিন্তু খাই মই পৰীক্ষা পাছ কৰিলে মই শিখৰ আনি দিম এতিয়া নালাগে খাবা এইকেইটা অঁ। গোটাই লিখিছোঁ গতাই লিখছা গোটাই লিখিছোঁ তই গতাই লিখা মই জানো অলপ ভাল কথা 1 নম্বৰী কেইটা বোলো নুসুধো 2 নম্বৰটো কি লিখছা এইটো অঁ এইটো এইটো মই আধা লেখা হৈছে কিয় আধা লেখা হয় ইমান সহজ প্ৰশ্ন ভাত খালি পেট কিয় ভৰে এইটো ছয়নিকাই মানে লিখছিল গোটাই লিখছিল তাই তাত মোৰ আধা লেখা হওঁতে তাই পাতটো উল্টি দিলা উল্টি দিয়াৰ পিছত তাই দেখাম বুলি কৈছিল পিছত নেদেখিলা সেইকাৰণে মই কি কৈছোঁ নিজে অলপ পঢ়া শুনা কৰিব লাগে তেতিয়া আৰু বেলেগক সেই কৰিব নালাগে এই লিখছানে দেখা নাই এটা শব্দত প্ৰকাশ কৰা কেইটা
এইকেইটা সেইকাৰণে একদম সহজ হৈছে এইকেইটা লিখিছোঁ মই দেখিছা মই বৰ ভাল পাইছোঁ তই লেখাই আপুনি কমতে লিখিছোঁ তে মই কৈ দিওঁ উত্তৰটো যিয়ে আনৰ ওপৰত নিৰ্ভৰ কৰে আপি 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 কিয় আপি বিয়া হ'লি তাহাঁতক মনত দিয়া কাম হেৰি কৰি অঁ কথাটো নহয় 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 দুই আছে দুই ধৰি নাই এক ধৰিম দুয়ে পাম নাপায় দুয়ে পাবি আৰু এইটো কি লিখিছা এইটো এইটো প্ৰশ্নটো পঢ়ি দিয়কচোন যিয়ে ৰাতি ফুৰে অ' হৰেণ কৰে সদায় মই মুখ্য এটা হৰেণক দেখা পাওঁ অৰণ্যত দেখা পা কথাটো নহয় নহয় হয় কিন্তু লগে নহয় এইটো মই নাজানো সময় দেখা মই হৰেণক দেখা পাওঁ মই সেইকাৰণে হৰেণৰ নামটো দে হ'ব দে তই দুই দিলোঁ চাৰি একদম পূৰা পাই গৈছা তই অসমীয়াখন গোটাই বেয়া হোৱা নাই তোৰ মোৰ হিচাপত তই 25 পাইছা ভালেই হৈছে মোৰ অঁ যদি ভাল মাষ্টৰে চাই কিবাকে পাছ কৰিব পাৰা আশা এটা আছে মই অলপ ইংৰাজী সুধোঁ ইংলিছখন কেনে কৈছোঁ তই ইংৰাজী বহিকো মাতি থৈছে ছাৰ সৰস্বতী অপমান কৰিব নাপায় মই নহয় জানো দে কিমান তই সৰস্বতীক অপমান কৰা নকৰা ইংলিছৰ প্ৰশ্ন সুধিম ইংলিছৰ উত্তৰ দিম সোধক জানো দিয়ক গোটাই মই অসমীয়াখনতো কৈছাই গোটাইকেইটা এটাই দুটা সুধিলে মই গম পাই যাম তই কি লিখছা কি লেখা নাই হু ইজ ৰকেট ফায়াৰ অফ ইণ্ডিয়া অসমীয়াত কওঁহে অসমীয়াত ভাৰত অসমৰ জাতীয় ফল কি কি নেমু টেঙা বঢ়িয়া 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 হৈ গৈছে এইটো জানো না ছাৰ জানা এতিয়া নিজৰ দিছি মোবাইল চাইছো অঁ তই চাইছা? মই চাইছোঁ ষ্টেটাছ চাইছোঁ হোৱাটছএপত দুই নম্বৰটো সুধো হোৱাট ইজ ইয়ৰ নেম পাকিস্তান গৰু অসমীয়াত কওঁহে অসমীয়াত আপুনি কিয় নকয় ইংলিছ কিয় নাকে আপুনি এইটো তোৰ অসমীয়া ধলি হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰী কোনি এইটো লিখিছোঁ ছাৰ মই কি লিখছা এইটো লিখিছোঁ দিয়ক ছাৰ মই কি লিখছা নয়ন ডেকা তোক মইতো সদায় শিকি আছো ছাৰ লিখিছিলোঁ মই নয়ন দেখা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ বৰ্মা বৰ্তমান অলপ ফুলিছে ছাৰ এইটোত মই দুই পাম না গৰু এইটো এক আছে দুই ক'ৰ পৰা পায় এৰা মাথাটো নাই ছাৰ দুটা কৈ দিম কিন্তু মই ছাৰ চয়নিকা অঁ। চয়নিকাৰ নাম্বাৰটো আপোনাক দিবা দিছে নাম্বাৰটো দিছি দিছি হয় নেকি চয়নিকা চাইছা নেকি তই মোক চাবা দিছে মই চোৱা নাই অঁ নাচবি চাব পাৰিম নালকে চাবা মই তোক কৈ আছো নহয় আৰু খেলছি আপুনি পেলা নাই বা কি নাম্বাৰ আপুনি নাম্বাৰ দিলে আপুনি গমেই নাপায় আকৌ চেণ্ডেল আকৌ আৰু 6 এটা আঁকা আছে না অঁ মই কিন্তু আকৌ বুজি পোৱা নাই তই বুজি পাব পাৰ তোৰ বয়স হোৱা নাই মানে তাইৰ চেণ্ডেল একপাত নহয় হৈছে একপাত কিনি দিবা কৈছে আৰু ছয়টো হৈছে প্ৰথম মোবাইল নম্বৰৰ নাম্বাৰ সুৰজ হয় ছাৰ মই এতিয়া বেছি দৌৰি নকৰোঁ মই নিৰ্মলত তাকো যাব লাগিব আৰু খবৰটো লওঁ তই এবাৰ ৰিংকিৰ কি নহওক বেলেগৰ তাতে চাই হওক উঠি যায় হওক ৰিংকিৰ কি নহওক তই পাছ কৰা মাথা মাৰিবি কৰিছে ছাৰ অঁ আৰু কাৰণ মোক যোৱাবাৰৰো পইচা নাই টিউশ্যনৰ ফাৰ্ষ্ট ভেলু পাছ কৰি অঁ কৰিবই লাগিব এবাৰ 2 বছৰ হ'ব টিউশ্যনৰ পইচাও লাগিব পাছ কৰি দিব পাছ কৰি লৈ দিব সেইখিনি পাছ কৰিব লাগিব তে মই যাম তই ভালকৈ পঢ়িবি ছাৰ গুড সূৰ্যটো আহি গৈছে না গুড মেচ উমেশ নহয় গুড এফালৰ গুড আফটাৰনুন ছাৰ চলা এইটোৱে খাব দেখো আমি এতিয়া উপস্থিত হয় ছাৰ চহৰেন কেমেৰা ৰাখি পৰা হয় দেখো আমি এখন আজি নলবাৰীৰ বিখ্যাত গাঁৱত উপস্থিত আছোঁ যিখন গাঁৱত হৰকান্তৰ পুতেকে অসমৰ ভিতৰত প্ৰথম মেট্ৰিক পৰীক্ষাত পাবলৈ সক্ষম হৈছে মই হৰকান্তৰ পুতেক চুৰে যে কেনেকৈ পঢ়িছিল কেনেকৈ কি কৰিছিল সকলোখিনি দেখাম তো চাই থাকক জুনিয়ৰ অসম দৰ্শক এতিয়া আপোনালোকক দেখাম হৰকান্তৰ পুতেক চুৰে যে কেনেদৰে পঢ়া শুনা কৰিছিল আৰু অসমৰ ভিতৰত প্ৰথম স্থান পাবলৈ সক্ষম হৈছিল ভাইটি তেখেতক মাতি দিয়া তুমি Oh, Dada, kumasia. উঠিয়া বাবু আমি আহিছোঁ দাদা, আমি অ নিউজ নিউজ ভিডিঅ' আনে হৈছে অন হৈছে তোমাৰ এটা ইণ্টাৰভিউ লোৱা হ'ব তুমি কেনেদৰে পঢ়িছিলা কৈ দিলোঁ হ'ব দেখিব পাইছে কিমান এটা সংস্কাৰী ল'ৰা মই পঢ়িবৰ কাৰণে চকী আনি দিছে ইয়াতে তেওঁৰ ভদ্ৰতাৰ পৰিচয় দেখা যায় লৈ ল'লা নেকি? মই সৰুৰ পৰা কিমান কষ্ট কৰি পেলাই পঢ়িছোঁ থিয়াদি পঢ়িছোঁ মই এটা সাধাৰণ এটা ইণ্টাৰভিউ লোৱা হ'ব তো ভাইটি তুমি কেনেদৰে পঢ়িছিলা আমাৰ দৰ্শকসকলক জনাই দিলে নিশ্চয় সুখী হ'ল নমস্কাৰ মই সৰুৰ পৰাই বহুত কষ্টত পঢ়িছোঁ আমাৰ কেৰাচিনি কিনিব পইচা নাই
নাই এজন আমাৰ তলত থাকে হ'ব আমাৰ কেৰাচিন বা পইচা নাই নাই আমাৰ আটাই বিড়ি খায় অঁ বিড়ি খালি আমি বিড়িৰ পোহৰত পঢ়োঁ অঁ আটাৰ বিড়ি শেষ হৈ যায় শেষ হৈ গেলি মই জংকা ধৰোঁ বিগ ব্ৰেকিং নিউজ আটাৰ যেতিয়া বিড়ি শেষ হয় তেওঁ জনতা ধৰি জনালে আমাক তেখেতৰ ঘৰত কেৰাচিন আনিব পইচা নাই আৰু আইতাকে বিড়ি খায় আৰু সেই বিড়িৰ ঘৰত পৰে ঠিকে কৈছে না হয় আৰু কেনেদৰে কৰিছিলে অলপমান জনালে মই জংকা ধৰিছিলোঁ এটা জংকা দি জ্বলাওঁ এটা জংকা পোহৰে নহয় নহয় 15টা 20টা সেনেকে জংকা ধৰি লৈ আহি পেলাই বটল এটাত ভৰাওঁ কিহৰ বটল এই হৰ আইনাৰ আইনাৰ বটল অঁ মালৰ বটল বুলি কয় এইটো অঁ মালৰ বটলত ভৰাওঁ অঁ ষ্টিকাৰটো গুচাই দাওঁ দেউতাই খাই না অঁ তাতে ষ্টিকাৰটো গুচাই দাওঁ দি পেলাই তাতে জংকা ভৰাওঁ সেই পোহৰত পঢ়োঁ মই জ্বলান মই এতিয়া দেখোন পাহাৰটো জ্বলানো মই বহুত এটা যদি জ্বলে এটা নুমে নিশ্চয় তো দৰ্শক গম পালে কিমান কষ্ট কৰি পঢ়িলে আৰু তোমাক কোনে টিউশ্যন কৰিছিলে না টিউশ্যন তুমি লোৱা নাই না তুমি কেনে সেইটো কি ক'বা টিউশ্যন মাষ্টাৰ এটা আছিল মোৰ অঁ ভালে শিকে অঁ বেয়া নাই শিকে অঁ তেওঁৰ কাৰণে মই আজি সফল হওঁ বুলি অঁ নাভাবোঁ মই কিয় মই নিজৰ নাভাবা? বলত সফল হৈছোঁ কিয় নাভাবা তুমি কাৰণ তেওঁ মোক কিবা বেলেগ আনিবা দে আপিন নাম্বাৰ আনিবা দে খেলাখান কথা মোক বহুত কয় এইটো কাটি দিবা এইটো কাটি দিবা এইটো কাটি দিবা এইবিলাক কথা নালাগে আৰু মোৰ আৰু শিখৰো কাঢ়ি লৈ যায় ছাৰে আমাৰ ক'ব নালাগে এইটো কি নহয় শিখৰো কাঢ়ি নি একদিনো খাব নিদিয়ে ছাৰে মোক দেখা পেলাই লৈ যায় শিখৰ কাটি দিবা হয় দেখক মই এতিয়া তেওঁৰ দেউতাকৰ মুখৰ পৰা শুনিম তেখেতে কেনেধৰণে পঢ়া শুনা কৰিছিল কেমেৰা লৈ আছে কম কিয় খুৰা আমি নিউজৰ পৰা আছোঁ আপোনাৰ ল'ৰাই যে অসমৰ ভিতৰত প্ৰথম পাইছে সেইটো আপুনি নিজে এই নকয় আৰু কি তো খুৰা আপোনাৰ পুত্ৰ অসমৰ ভিতৰত প্ৰথম ডিভিজন পাবলৈ সক্ষম হৈছে আপোনাৰ অনুভৱ কেনেকুৱা অসমৰ ভিতৰত অসমৰ ফাৰ্ষ্ট পাবলৈ সক্ষম হৈছে আপোনাৰ পুত্ৰ মই এতিয়া কৰিব বিচাৰিছিলোঁ কথাটো বুজাইছোঁ ছাৰ ধৰক কেনে কৰোঁ খুৰা কেমেৰা খেলা বাদ কেমেৰা কৰিব কৰিবা আগতে মানুহটো নাখাবা খুৰা খুৰা হেল্ল' ছাৰ কওক তহঁতে ক'ত নিউজ দেখি আছা ক'ত নিউজ ক'ত দেখি আছা আমি সুৰেশ বৰ্মনত তাকে আহিছোঁ সুৰেশ বৰ্মন নহয় সুৰেশ বৰ্মনে ফেল কৰিছে সুৰেশ ডেকাইহে ফাৰ্ষ্ট ডিভিজন পাইছে হয় নেকি অসমৰ ভিতৰত ফাৰ্ষ্ট পাইছে সুৰেশ ডেকাই তোৰ ক'ত নিউজ ক'ত দেখি ৰাখা যাই আছোঁ দিয়ক আমি সুৰেশ ডেকাৰ ঘৰত যাই আছোঁ আমি মানুহজনক খাই পেলছা গোটাই কমেণ্ট কিমান কমেণ্ট এলান ভাঙিব এতিয়া নিউজ চিউজ গোটাই ঠিক আছে আমি জলদি যাই আছোঁ হয় কেমেৰা দি কৰা বিগ ব্ৰেকিং নিউজ আমি আচলতে ভুল লোকেশ্যনত আহি গ'লোঁ সুৰেশ বৰ্মন নহয় সুৰেশ ডেকাহে অসমৰ ভিতৰত প্ৰথম হ'বলৈ সক্ষম হৈছে ত' আমি পুৰা কি বাছ কৰা নাই পাছ কৰা নাই জানো মই জানো এইটো আগতে জানো মই সি পাছ নকৰে আমাৰ সি এতিয়া গৈছি কমাই ফিৰবা ক'ত কমাই গাছত তলত জালে শিখৰ খাই আছে সি বাদ দি আমাৰ জানো মই সি পাছ নকৰে চাওঁ কি তোৰ পৰীক্ষা কেনে হ'ল ছাৰ 2 নম্বৰত ধৰি বেয়া আছিল বেয়া হৈছে বেয়া আহিছে আকৌ টেনশ্যন ল'বা নেকি তোক আহাবৰ মই ফাৰ্ষ্ট ডিভিজনত পাছ কৰি দিম ছাৰ আমাৰ লগত যে টিউশ্যন কৰিছিল সি অসমৰ ভিতৰত প্ৰথম পাইছি কি ক মোৰ দেখোন বিশ্বাসে হোৱা নাই ছাৰ নিউজলে পাইছি নিউজ লৈ পাইছি অঁ। মোৰ বিশ্বাস হোৱা নাই মই আৰু বাবতকে কি দিছা ভাততে বুজ তই সেইটো নমৰিলা তই বোলে অসমৰ ভিতৰত ফাৰ্ষ্ট পাইছা মই জানিব পাইছোঁ মোৰ শুনি ভাল লাগিছে এই নিকু মাষ্টৰৰ নাম আৰু ৰহা হৈছে আৰু মই বেছিকৈ টিউশ্যন পাম তোক লৈ মই গৌৰৱ অনুভৱ পাইছোঁ ভাল লাগিছে মোৰ তোক আজি মই চিকট দিম 10 পেকেট কিনি দিম তই মোক চিঞৰ খবৰ নালগে যা তোক দুটাই দিব যা ৰজনী খবৰ দুটাই তোক ৰখি আছে দুটাই মই দেউতাৰ লগত কথা পাতি আছোঁ যা বৰ্মন অ মাষ্টৰ এই মই আপোনাৰ ৰখি আছিলোঁ মই কথা মতে কাম আপোনাক কৈছোঁ নাই একদিন অসমৰ ভিতৰত ফাৰ্ষ্ট পাব মই পাছ কৰি দিম আৰু মোক এই 2 বছৰত টিউশ্যনৰ বাকীটো দিয়ক মই আপোনাক কৈছিলোঁ না বোলে অসমৰ ভিতৰত একদিন সি ফাৰ্ষ্ট পাব গতিকে মোৰ 2 বছৰৰ পইচা পেণ্ডিং আছে সেই পইচাটো মোক আপুনি দিয়ক 12,750 টকা হৈছে পাছ নহয় সি ফেল কৰিছি ফেল কি অসমৰ ভিতৰত লাষ্ট মই যে কিমান লাজ পাইছোঁ জানা এই অসম মানুহৰ আগত তই পাছ কৰিলেহে পইচা দিম বুলি কৈছিলোঁ তেতিয়া পাছ কৰিব নোৱাৰিলি এতিয়া গৈ যা এখন কি দেখিছা এখন চৰকাৰ এখন কৰিব নালাগে মোৰ বিশ্বাস হোৱা নাছিলে আগৰ পৰা সি যে অসমৰ ভিতৰত ফাৰ্ষ্ট পাব মোৰ কিমান মনটোত ফূৰ্তি লাগি গৈছিল মই পঢ়া চলি আজি অসমৰ ভিতৰত ফাৰ্ষ্ট পাব আৰু তাতকৈ বেছি ফূৰ্তি লাগিছিল মোৰ
2 বছৰৰ পইচাটো পালো হয় এলা বাদ দে এটা তো এরপরে যা ঐ যাম নিজে নিজে যাম মই ঐ